যোৱাকালি কোৱা নাছিলো যে আজি অকণমান সোনকালে আহিবি বুলি? উফ, তোক কৈ কৈ ভাগৰি গৈছো আৰু, বুজিছানে? কি ক'বা হা, কি ক'বা কোৱাচোন অলপ, ময়ো শুনো। তুমি ক'লেই মই সোনকালে আহিম নেকি? তোমাৰ ঘৰৰ বাহিৰে মোৰ কি আৰু বেলেগ কাম নাই? কাম আছে মানে মোৰ ঘৰৰ কাম কি তোৰ কাম বুলি নাভাব? মই তোক পইচা দি কাম কৰাওঁ, এনেই নকৰাওঁ নে এনেই কৰি দিয়া তুমি কাম? পইচাৰ কথাটো তুমি নকবাই, সেইটো কথা এৰিয়ে দিয়া। মই তোমাক কিমান দিনৰ পৰা কৈ আছোঁ যে মোৰ দৰমহাটো অলপ বঢ়োৱা, এইখিনি পইচাৰে হয় নেকি? আৰু তাৰ উপৰিও আজিকালি বস্তুৰ কিমান দাম হৈছে সেইবোৰ তুমি বুজি পাবা। দৰমহা বঢ়াম মানে যোৱা বছৰে দেখোন তোক 200 টকা বঢ়াই দিলোঁ, মানে তোক যিমানে দিয়া সিমানে লাগি থকা হয়, হয়নে? কাম কৰিব আছে কৰ, আৰু কৰিব নাই নকৰিবি, তথাপিও পইচাৰ তুলনা নিদিবি। সেইটো কথা তুমি মোক ক'ব নালাগে, মই কাম কেতিয়াবাই এৰি দিলোঁ হয়। ছাৰে আহি মোৰ হাত ধৰি তোমাৰ যত্ন ল'বলৈ কৈছিলে, সেইকাৰণেহে মই আছোঁ, নহ'লে ইমান অপমান কোনে সহ্য কৰি থাকিব? মই তোক অপমান কৰিছোঁ, আৰু তই যে আহি যেতিয়া তেতিয়া তেৰা বেকাকে শুনাই থাক, সেইটো একো নাই। মই যদি তোমাক ইমান তেৰা বেকাকে শুনাই থাকোঁ, তেন্তে মোক কামত ৰাখিছা কিয়? ওলাই দিয়া না মোক। মই বাৰু ছাৰৰ কথা পেলাব পৰা নাই, সেইকাৰণে আছোঁ। কিন্তু তুমি এজনী বেলেগ কাম কৰা ছোৱালী ৰাখি নোলোৱা কিয়? তই যেনেকৈ তোৰ ছাৰৰ কথা পেলাব পৰা নাই, ঠিক তেনেকৈ মই তোৰ ছাৰৰ ভাল পোৱা বস্তু, মৰম কৰা বস্তু দূৰত পেলাই দিব পৰা নাই। সি আকৌ তোক বৰ মৰম কৰে ন, সেইটো কাৰণে তোক ৰাখিছোঁ। তই যদি যাব বিচাৰিছা গুচি যা। অ', তাৰমানে তুমি মোক মৰম নকৰা, কেৱল ছাৰৰ কাৰণেই মোক ঘৰত ৰাখিছা। অ', এতিয়া মোৰ কথা তাৰ গাত লাগিছে, কিন্তু তাই যে মোক ইমান উল্টা পুল্টাকৈ কল, সেইটো নাই। আজি আৰু মই একো কথাকে নকওঁ, আজি মোৰ বহুত কাম আছে, পটাপট কামখিনি কৰি কাৰণে এতিয়া ইয়াৰ পৰা গুচি যাম। কথা নকয় আৰু মনে মনে আচাৰ দিব আহিছে, নালাগে মোক ইমান ভাল পোৱা, আৰু এনেও তুমিতো মোক মৰম নকৰাই। যা, আইতাই ঔষধ ল'লেনে নাইবা এবাৰ চায়ে অহা নহ'ল। কাজিয়া কৰিয়ে তত নাপায়, আৰু ঔষধ কেতিয়া খাব? ধেৎ তেৰিকা, চব ঝেমেলা মানে মোৰ তাতে আহে। যাওঁ এবাৰ চাই আহোঁগৈ। নোৱাৰিছোঁ আৰু মই। কি হ'ল, জুৰি আকৌ ঘূৰি আহিলে যে? মোৰ লগত কাজিয়া কৰা আজি কম হৈ গ'ল নেকি তাই? নাই, কথাটো কিবা বেলেগ যেন লাগিছে। সিফালে টেবুলৰ ফালে কিয় বা গ'ল? অ', বুজিলোঁ, ঔষধ দিব আহিছে তাই মোক। গোটেই দিনটো মোৰ লগত কাজিয়া কৰি এতিয়া ঔষধ কোনে দিবলৈ দিছে? নাখাম মই এই ঔষধ। আৰে ভাল মুস্কিলত পৰিলোঁ। কেতিয়াৰ পৰা ঔষধ লৈ থিয় হৈ আছোঁ, নাখাইছে। খং আছে মোৰ লগত আছে, ঔষধৰ ওপৰত কিয় খং? এইবাৰ কিন্তু সঁচাকৈ মোৰ মাথাটো গৰম হ'ব ধৰিছে। মোৰো কিন্তু মাথাটো খুব গৰম হ'ব ধৰিছে। তোৰে অকলে মাথা আছে নেকি? লোৱা, ইমান মাথা গৰম কৰিব নালাগে, এতিয়া ঔষধটো খাই মোক উদ্ধাৰ কৰা। ঐ ৰ, তই কি মানুহৰ মনৰ কথা পঢ়িব পাৰ নেকি? তই কেনেকৈ গম পালি যে মোৰ মাথা গৰম হৈছে বুলি? সেইবোৰ তুমি বুজি পাব নালাগে, লোৱা ঔষধটো খাই লোৱা এতিয়া। আচ্ছা ঠিক আছে, শুন, মোৰ মাথা এতিয়া ঠাণ্ডা হৈ গৈছে। যোৱাৰ সময়ত আচাৰ বটলটো মনত কৰি লৈ যাবি। সেইটো কথা আৰু তুমি মোক ক'ব নালাগে। তুমি যেতিয়া আচাৰ বটলটো থৈ গৈছিলা নহয়, তেতিয়াই মই গম পাইছিলোঁ। আৰু মই আচাৰ বটলটো লৈছোঁ আগতেই, মই তোমাৰ নিচিনা নহয়, বুজিছা? ঠিক আছে, এতিয়া মই যাওঁ, আকৌ কালি আহি তোমাৰ লগত কাজিয়া কৰিম। যা, সাৱধানে যাবি। আইতা, অ' আইতা। আইতা, কি আজি ইমান আনন্দত যে? নাই, আজি মই তোমাৰ লগত একো কাজিয়া নকৰোঁ। আজি মোৰ মনটো বহুত ভাল হৈ আছে। সেইটোতো মই তোক দেখিয়ে গম পাইছোঁ। এতিয়া আনন্দ হোৱাৰ কাৰণটোও ক। আজি জানানে মোৰ জন্মদিন। মামাই কৈছিলে আজিৰ দিনতে বোলে মই জন্ম পাইছিলোঁ। কিন্তু মামীয়ে ক'লে আজিয়ে বোলে সিহঁতৰ কাৰণে বহুত দুখৰ দিন। আচলতে মোৰ মা দেউতাটো কোনো নাই। তাকে মামা আৰু মামীয়ে মোক দেখা শুনা মানে থাকিব দিব লগা হয়। সেইকাৰণে ক'লে। এনেই আৰু থাকিব দিয়ে নেকি? তোৰ পইচাৰেতো সিহঁতে সংসাৰ চলায়। তইতো সিহঁতক সকলোবোৰ বস্তু আনি দিয়। তাৰ সলনি তোক মৰম কৰাটো দূৰৰ কথা, তোৰ লগত ভালকৈ কথা এষাৰো নাপাতে। কিন্তু যিয়ে নোকোৱা, নিজৰ জন্মদিন কিন্তু সকলোৰে বাবে প্ৰিয় হয়। মোৰ মামাৰ ছোৱালী ৰিয়াৰ এইবিলাক কিবা জানানে, কিবা কেক কাটি হয়, আৰু যে কিমান কি হয়। হয় অ' জুৰি, তোৰ কপালটোৱে বেয়া। তোৰ এই আইতাজনী তোক লৈ গৈ বজাৰত যে অলপ কেক কিনি দিব, সেইটোকো কৰিব পৰা নাই। কাৰণ মই যে এতিয়া ভালকৈ চলা ফুৰাও কৰিব নোৱাৰোঁ। আচ্ছা আইতা, আজি নহয় তোমাৰ কামবোৰ মই অকণমান সোনকালে মানে আগতীয়াকৈ কৰি দিম, ঠিক আছে? ঠিক আছে জুৰি, যা এতিয়া। আইতা, মোৰ সকলোবোৰ কাম হৈ গ'ল। এতিয়া মই তোমাৰ দৰৱটো দি মই গুচি যাম হা। নাই, নেযাবি এতিয়া। তই গৈ কাৰণে চেয়াৰত বহচোন, কাম আছে অলপ। আকৌ কি কাম বাকী থাকিলেনো তোমাৰ?
ধেই আজি জন্মদিন ভাবিলো অকণমান সোনকালে ঘৰলৈ যাওঁ। এই আইতাজনীও নহয় মানে কামেই শেষ নহয়, পাৰিলে ইয়াতেই ৰাখি থ'ব। জুৰি, আজি আমি দুজনী মিলি তোৰ জন্মদিনটো পালন কৰোঁ। কেক বাৰু আনিব নোৱাৰিলোঁ, কিন্তু তোৰ এই বুঢ়ী আইতাই তোৰ কাৰণে নিজৰ হাতেৰে ক্ষীৰ বনাই আনিছে, আৰু এইটো তোক খুৱাই তোৰ জন্মদিনটো পালন কৰিম। আইতা, এই ক্ষীৰ তুমি মোৰ কাৰণে বনাই আনিছা? আজি মোৰ জন্মদিন কাৰণে তুমি মোৰ কাৰণে এইবোৰ ক্ষীৰ মিঠাই বনাই আনিছা? ইয়াতকৈ বেছি সুখ আৰু মোক কি লাগে আইতা? আচ্ছা জুৰি, আজি তোৰ জন্মদিন উপলক্ষে তোক কি লাগে কচোন মোক? গিফ্টটো খুজিব পাৰ। সঁচাকৈ কৈছা আইতা? তেন্তে মোক বেলেগ একো নালাগে আইতা। এই মাহৰ পৰা মোৰ দৰমহাটো অলপ বঢ়াই দিবা। আচলতে ৰিয়াৰ টিউশ্যন ফিজো বাঢ়ি গৈছে, সেইকাৰণে। আৰু মামাৰো সংসাৰটো চলাবলৈ কষ্ট হয়। নাই, মই তোৰ দৰমহাটো কোনো পধ্যেই নবঢ়াওঁ। দিয়ে তেৰিকা, এইমাত্ৰ নিজেই ক'লে যি ইচ্ছা তাকে খুজিবলৈ, আৰু যেতিয়া খুজিলেও দোষী হৈ গ'লো। মোৰ দৰমহাটো বঢ়াবলৈ ইমান কিয় বা অসুবিধা হৈছে? মই দৰমহাটো নভৰাওঁ বুলি কৈছোঁ, কিন্তু এইটো মই তোৰ কাৰণেই কৈছোঁ, আৰু কেৱল তোৰ কাৰণেই কৈছোঁ, আৰু কাৰো কাৰণে নহয়। বাপৰে, এতিয়া কি মোৰ মনৰ কথা শুনা পাই নেকি? হয় তই যেনেকৈ মোৰ মনৰ কথা শুনিব পাৰ, ঠিক তেনেকৈ ময়ো তোৰ মনৰ কথা শুনিব পাৰোঁ। আমাৰ মাজত এটা আন্তৰিকতাৰ সম্পৰ্ক আছে ঠিক আছে আইতা, তুমি মোৰ দৰমহা বঢ়াব নালাগে, কিন্তু জানানে আইতা, তুমি যে মোক ইমান মৰম কৰা, সেইকাৰণে মই তোমাৰ কাৰণে যিকোনো কামেই কৰিব পাৰোঁ। জানানে আইতা, আজিলৈকে তোমাৰ নিচিনাকৈ ইমান মৰম কৰি মোক কোনো খুওৱা নাই। সেইকাৰণে তুমি মোক অকণমান বকিলেও তোমাৰ ওপৰত মোৰ অকণমানো খং নুঠে। হয়, মাজে মাজে অকণমান অভিমান কৰোঁ, কিন্তু মই সেইটোও মানি লওঁ। তুমি মোৰ দৰমহাটো নবঢ়ালেও মই তোমাক সকলো সময়তে চোৱা চিতা কৰিম আইতা। সেইটো মই ভালকেই জানো। তোৰ নিচিনাকৈ মোকো কোনো বুজি নাপায়। তাৰমানে তুমি জানা যে মই তোমাক এৰি ক'তো নাযাওঁ, সেইকাৰণে মোৰ দৰমহাটো বঢ়োৱা নাই, হয়নে? হয় পাগলী ছোৱালী। মই তোৰ দৰমহা কেতিয়াবাই বঢ়াব পাৰিলোঁ হয় জুৰি, কিন্তু মই জানো যে সেই টকাবোৰৰ পৰা তই নিজে এটকাও নোলোৱা। সকলোবোৰ পইচা তোৰ সেই লোভীয়া মামা মামীয়ে লৈ ল'ব, আৰু তই ল'বও দিবি। যোনে তোক অকণমানো মৰম দিব নোৱাৰে, তই সিহঁতৰ কাৰণে গোটেই জীৱন সাঁতিব নালাগে। আইতা, 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 তোমাৰ আজি উঠিবৰ হোৱা নাই নেকি? এতিয়ালৈ শুই আছা যে? আৰে এইটো কি হয়? ৰাতি গাটো খুব বেয়া লাগি আছিলে, সেইকাৰণে চিঠিটো লিখিলোঁ। তোক মই জানো, চবৰে আগত তয়ে মোৰ খবৰ ল'ব আহিবি। শুন পাগলী, এতিয়া মই এই পৃথিৱীখন এৰি যাব ওলাইছোঁ। আৰু মোৰ আলমাৰীৰ ভিতৰত যিমান পইচা, গহনা গাঁঠি, যিমান যি আছে, সকলোবোৰ মই তোৰ নামত কেতিয়াবাতে লিখি থৈ দিছোঁ। নাই, একদম নহয়। সেইবোৰ বস্তু তোৰ মামা আৰু মামীৰ হাতত দিবলৈ একদম নাভাবি। সেইবোৰ তই চব অকলেই ভোগ কৰিবি, আৰু পাৰিলে কিবা এটা কৰি দেখুৱাবি। আৰু মই তোৰ দৰমহাটো সেইটো কাৰণেই বঢ়োৱা নাছিলোঁ। সাৱধানে থাকিবি, ভালকৈ থাকিবি। মই তোক সকলো সময়তে ওপৰৰ পৰা চাই থাকিম। ইতি আইতা।